আজিকালি বহুত ক্ৰিয়েটৰে ভাবে যে তেওঁলোকে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামেই হওক ফেচবুক ইউটিউব এটচেট্ৰা তেওঁলোকে হেছটেগ ইউজ কৰি তেওঁলোকৰ নিজৰ প্ৰফাইলটো গ্ৰ' কৰিব কিন্তু বৰ্তমান সময়ত যদি তাৰ আমি ৰিয়েলিটি চাওঁ তেনেহ'লে এইটো একদম ভবা কথাহে হয় কাৰণ যদি আমি আজিৰ সময়ত হেছটেগ ইউজ কৰোঁ তেনেহ'লে এলগৰিদমে আমাৰ পষ্টটো গ্ৰ' কৰি নিদিয়ে হেছটেগ এটা আউটডেটেড ট্ৰিক হয় হেছটেগ আজি ইউজ হৈছিলে আজিৰ পৰা প্ৰায় 4-5 বছৰ আগত যেতিয়া এলগৰিদম ইমান এডভান্স নাছিলে তেতিয়া এলগৰিদমে গম নাপায় যে আপোনাৰ ভিডিঅ'টো কি টপিকৰ ওপৰত হয় গতিকে হেছটেগ ইউজ কৰাৰ লগে লগে সেই এলগৰিদমে গম পায় এইটো আমুক টপিকৰ ওপৰত হয় ফৰ এক্সাম্পল এতিয়া মই এটা ভিডিঅ' বনাই আছো এডুকেশ্যনেল ভিডিঅ' আৰু তেতিয়া 4-5 বছৰ আগত এলগৰিদম ইমান এডভান্স আছিলে তেতিয়া হলে গম নাপায় যে এইটো কি টপিকৰ ভিডিঅ' হয় আৰু যেতিয়া আমি হেছটেগ এডুকেশ্যনেল লগাই দিওঁ তেতিয়া এলগৰিদমে গম পায় যে এইটো এটা এডুকেশ্যনেল ভিডিঅ' আৰু সেই যোনখিনি টাৰ্গেটেড অডিয়েন্স যিখিনি এডুকেশ্যনেল ভিডিঅ' চাই ভাল পায় তেওঁলোকক এই ভিডিঅ'টো দেখুৱাই দিব গতিকে বৰ্তমান সময়ত আপোনালোকে গম পাইছে এআই হৈছে আৰু এআই এলগৰিদম বহুত এডভান্স হৈ গ'ল গতিকে এতিয়া বৰ্তমান হেছটেগ নলগালেও এলগৰিদমে গম পায় যে এইটো কি টপিকৰ ওপৰত ভিডিঅ' হয় আৰু এলগৰিদমে নিজে গম পায় সেই টপিকৰ অডিয়েন্সৰ ওচৰলৈ সেই ভিডিঅ'টো প্ৰেৰণ কৰে গতিকে আপুনি যদি এতিয়া হেছটেগ লগায় তেনেহ'লে হেছটেগৰ যোগেদি আপোনাৰ একাউণ্টটো গ্ৰ' নহয় আৰু বেছিকে হেছটেগ লগালে ফেচবুকে স্পেম পোষ্ট বুলি ভাবি পোষ্টটো ডাউনহে কৰি দিব গ্ৰ' নহয় গতিকে বৰ্তমান সময়ত হেছটেগৰ সলনি আপুনি সিইঅ অপটিমাইজ কৰিবলৈ শিকক হেছটেগ এটা আউটডেটেড হয় এতিয়া সিইঅ অপটিমাইজ কৰিলে আপোনাৰ একাউণ্টটো গ্ৰ' হোৱাত সহায় কৰিব সিইঅ কেনেকৈ অপটিমাইজ কৰে এইটো এটা বহুত লং প্ৰচেছ গতিকে জানিবলৈ আপুনি মোৰ ব্লগ পষ্টটো আপোনালোকে ফ'ল' কৰিব পাৰে মোৰ ৱেবছাইটত যাব পাৰে আৰু আপোনালোকে পঢ়ি তাৰ পৰা শিকিব পাৰে গতিকে বৰ্তমান সময়ত আপুনি সিইঅ অপটিমাইজ কৰিবলৈ শিকক আৰু হেছটেগ ইউজ কৰক 1-2টা আৰু বেছিকৈ কৰিলে স্পেম হৈ আপোনাৰ একাউণ্টটো ডাউন হৈ যাব পাৰে গতিকে বৰ্তমান সময়ত আপুনি হেছটেগৰ সলনি আপোনাৰ কণ্টেণ্টৰ কোৱালিটি কেনে তাৰ ওপৰত গুৰুত্ব দিয়ক এতিয়া মেইন কথাটো হ'ল এক্সত এতিয়াও হেছটেগে কাম কৰে